ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ফিক্সাৰ স্প্ৰে কেনেকৈ বনায়। মই ঘৰতে বনাই মোৰ পইচা কেনেকৈ বচালোঁ আপোনালোকে সকলোৰে স্প্ৰেটো কিনিবলৈ পইচা নাথাকিবও পাৰে, সেইবাবে মই আপোনালোকৰ মাজলৈ আহিছোঁ। মই যোনটো ঘৰত বনাই ইউজ কৰোঁ, যদি আপোনালোকে যদি ঘৰত বনাই যদি ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ এই পেঞ্চিলটো আপোনালোকৰ হাতত নালাগে। ব'লক তেন্তে কেনেকৈ বনায় আমি সেইটো চাই লওঁ। প্ৰথমে লাগিব এটা আমাক ফেভিকল আঠা আৰু নেক্সট লাগিব পানী বটল অকণমান লাগিব। মই পানী বটল গোটেইটো আনিছোঁ বাৰু। 3 নম্বৰতে লাগিব এটা আমাক স্প্ৰে বটল। আপোনালোকে যিকোনো ইউজ কৰিব পাৰে, আমাৰ ঘৰত এইটো আছিলে কাৰণে মই এইটো ইউজ কৰিছোঁ। স্প্ৰে বটলটো তেনেকৈ অলপমান দি ল'লোঁ নিজৰ পৰিমাণৰ জোখত। আৰু নেক্সট দিম অলপমান পানী। নিজৰ জোখত পানী দিব আপোনালোকে। আৰু এনেদৰে আপোনালোকে স্প্ৰে কৰিব, আপোনালোকে পৰিমাণত কৰিব। আপোনালোকে এনেদৰে মোহাৰি চাওক, মোহাৰি চোৱাৰ পাছত এয়া দিছে নহয় মোৰ আঙুলিত লগা নাই। আপোনালোকে এবাৰ টেষ্ট কৰি চাওক। ভিডিঅ'টো যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰক।